হাই বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল এন্ড আপোনালোকে চাই আছে মিনহাজ টেক। আজি যাৰ যাৰ মোবাইলৰ প্লে ষ্টৰত বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়াটো অহা নাই, 2-3টা ট্ৰিক ফ'ল' কৰিলে সেইকেইজনৰ মোবাইলত আহি যাব আৰু ডাউনলোড কৰিব পাৰিব। তেনেহ'লে আজি আমি জানিম সেই ট্ৰিক কেইটা। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ কুইক VPN এটা VPN এপ আছে, সেইটো ডাউনলোড কৰিব লাগিব। কুইক VPN এইটো। এই এপটো ডাউনলোড কৰাৰ পিছত মোৰ অলৰেডি ডাউনলোড আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপটো ডাউনলোড কৰাৰ পিছত VPNটো অ'পেন কৰিব লাগিব। VPN এপটো অ'পেন হোৱাৰ পিছত মুম্বাই ইণ্ডিয়া যিটো ছাৰ্ভাৰ আছে তাত ক্লিক কৰিব। ক্লিক কৰি এইটো অ'পেন কৰিব। মই অ'পেন কৰি ল'লোঁ। VPN কানেক্ট হোৱাৰ পিছত আপোনালোকে প্লে ষ্টৰত এনেকৈ অলপ সময় ক্লিক কৰি ৰাখিব। ক্লিক কৰাৰ পিছত এপ ইনফৰমেশ্যন বুলি আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ক্লিয়াৰ ডাটাত ক্লিক কৰিব। ক্লিয়াৰ অল ডাটা এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বেক আহিব। বেক অহাৰ পিছত ক্ৰমত যাব। ক্ৰমত গৈ বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া বুলি চাৰ্চ কৰিব। বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া অফিচিয়েল বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আহে সেইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াৰলি এক্সেছ নাও এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাউনলোড ইট অন গুগল প্লে এইটো তাত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ প্লে ষ্টৰত হৈ যাব, এনেকৈ আহি যাব। এনেকৈ অহাৰ পিছত ডাউনলোড কৰি ল'ব।